সকলোকে গুড মৰ্ণিং। কেনে আছে? আশা কৰোঁ ভালে আছে। আজি দেওবাৰ ঘৰতে আছিলোঁ আৰু ভাবিছিলোঁ যে আমাৰ ধান কটাৰ কাম কিমানখিনি সম্পূৰ্ণ হ'ল চাবলৈ গৈছিলোঁ আৰু মই চালোঁ যে 70% হৈ গৈছে আৰু 30% বাকী আছে আৰু ময়ো ধান কাটিছোঁ, ভালেই লাগিছে। যেতিয়া সোণোৱালী পকাদানে পথাৰ ভৰি পৰে তেতিয়া ভালেই লাগে আৰু ময়ো কাটিছোঁ আৰু ভাবিছিলোঁ আপোনালোকৰ লগত এটা ভিডিঅ' বনাই মই শ্বেয়াৰ কৰোঁ।